চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিলোঁ নিমাতী ঘাটলৈ। তো ইয়াত আহিয়ে ইমান এটা ধুনীয়া পৰিৱেশ দেখিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাওক, ভাল পাব নিশ্চয়। এনেকুৱা এটা পৰিৱেশ বুলি ভবাই নাছিলোঁ, ইমান ধুনীয়া এটা পৰিৱেশ। ইয়াত চাৰিওফালে ধুনীয়াকৈ এতিয়া বনাই আছে। ইয়াত চাৰিওফালে দেখিছেনো ফটো মৰা পূৰা ফ্ৰেম আছে ইয়াত পূৰা, আৰু এইফালে নাও আছে। এটা ধুনীয়া পৰিৱেশ আবেলি, তো ভাল লাগিছে ইয়াত আহি। আৰু এতিয়া বৰ্তমান সূৰ্য অস্ত হৈছে। তো চাওকচোন পৰিৱেশটো কিমান ধুনীয়া লাগিছে নদীৰ পাৰত। বৰ্তমান এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত ইমান ধুনীয়া এটা পৰিৱেশ হৈছে, ভণ্টি হয়। তো চাওক এতিয়া সঁচাই ভাল লাগিছে। আবেলি পৰিৱেশটো বহুত ধুনীয়া। তাত পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। তো আমি খালোঁ ধুনীয়াকৈ বেম্বো শ্বুটৰ লগত বাঁহৰ চুঙা ভৰাই পেলাই মাংস বনালোঁ। তো তাতো এনজয় কৰিলোঁ, ইয়াতো আহি পেলাই এতিয়া বহুত এনজয় কৰি আছোঁ, বহুত ভাল লাগিছে। আবেলি ইমানে বহুত ধুনীয়া লাগিছে, ধুনীয়াকৈ সজাই পৰা দিছে। তো আবেলি সময়কণ সকলোৱে আহিব পাৰে, ইয়াত ধুনীয়াকৈ সময় পাৰ কৰিব পাৰে। চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া, নদীৰ পাৰত আপোনালোকে আহিব পাৰিব, ইয়াত ধুনীয়াকৈ আবেলি সময়কণ ধুনীয়াকৈ কটাব পাৰিব। তো এতিয়া এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। এতিয়া ঘৰলৈ যাব লাগিব। বাই বাই। আৰু ভাল পালে তো ছাবস্ক্ৰাইবটো কৰিব প্লিজ, আৰু লাইক কমেণ্টটো শ্বেয়াৰ কৰিব।